ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতত সকলো শ্ৰেণীৰ মানুহৰ কাৰণে কিবা নহয় কিবা চিন্তা কৰিছে। অলপ আগতে দিদিয়ে ভাষণত কৈছে প্ৰথমবাৰ 21 জন ST SCৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হ'বলৈ সুযোগ পাইছে। ST SC মিলি 21 জন মানে মন্ত্ৰী হ'বলৈ সুযোগ পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে এজন মানে মন্ত্ৰী তেখেতে দিছে। তো এইবিলাক যদি চালে আজি ভাৰতখন আগুৱাই নিয়াৰ কাৰণে তেখেতে সকলো দিশৰ পৰা চিন্তা কৰিছে আৰু এতিয়া যিটো দিব্যাংগসকলৰ কাৰণে বিশেষভাৱে সক্ষম লোকৰ কাৰণে সকলো সুবিধা দিয়াৰ কাৰণে এটা মানৱতাৰ দৃষ্টিৰে কাম কৰাৰ কাৰণে এটা মহান পদক্ষেপ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈছে আৰু এইটো আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি আঁচনিবিলাক ইয়াত আহিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সবেই মিলি পেলাই এই শ্ৰেণীৰ আমাৰ লোকসকলক আমাৰ সমাজৰে এটা অংগ হিচাপে তেখেতসকলক আমি আগুৱাই নিয়াৰ কাৰণে সকলো প্ৰচেষ্টা চেষ্টা কৰিম আৰু মই ধন্যবাদ জনাইছোঁ আজি আমাৰ দিদিয়ে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰ নৰ্থ ইষ্টত আমাৰ ইয়াতে আহিছে বড়োলেণ্ডতে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে আজি যিটো আশ্বাস দিছে ইতিমধ্যে আমি কাম কিছুমান আৰম্ভ কৰিছিলোঁ ড্ৰাগছ ডি এডিকশ্যন চেণ্টাৰ খোলাৰ কাৰণে ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে কিছুমান সুবিধাৰ কাৰণে আৰু দিব্যাংগসকলৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছুমান কাম আমি হাতত লৈছিলোঁ আৰু এইখিনি আমি খুব ভালকৈ কৰিব পাৰিম কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো মই অনুৰোধ কৰিছোঁ বহুত জাগাত তেনেকুৱা ব্যক্তি ৰৈ যাব পাৰে আজি আমি বড়োলেণ্ড চৰকাৰৰ তৰফৰ পৰা আমি গোটেই ছাৰ্ভে কৰাইছোঁ যে আমাৰ অঞ্চলত কিমানখিনি দিব্যাংগ লোক আছে কিমানখিনি বয়সৰ আছে এই লোকসকলক আমি গোটেই লিষ্টটো পোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত কথা পাতি যিখিনি স্কিম চলি আছে এই স্কিমটো ফাষ্ট ট্ৰেকত এইখিনি ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি কাম কৰিম। নমস্কাৰ, মই প্ৰিয়ংকা। মুছলপুৰ 24 আগষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ দিশত আগবাঢ়ি যাব এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ আজি বাক্সা জিলাৰ বৰমাস্থিত বৰমা মহাবিদ্যালয় সভাগৃহত এলিমকুৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত সামাজিক অধিকাৰিতা শিবিৰ পাতি জিলাখনৰ দিব্যাংগসকলক কৰা এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ মাজত কিছু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি এই মন্তব্য আগবঢ়ায়। তেওঁ লগতে এইটোও কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। তাৰোপৰি অসম মিজোৰাম সীমা বিবাদ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা সমস্যাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰীৰ সহযোগত সমস্যা সমাধান হ'ব বুলি মন্তব্য আগবঢ়ায়। ত্ৰিপুৰাত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ল আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত তথা ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ সহযোগত ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাধান হৈছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে BTAD উন্নয়নৰ বাবে বিজেপি চৰকাৰে কাম কৰিছে। দেশত থকা 2.67 কোটি শাৰীৰিকভাৱে সক্ষম লোকক স্কিল ডেভেলপমেণ্ট কৰাৰ কাৰণে নিজ নিজ ৰাজ্যক দায়িত্ব দিছে বুলি প্ৰধানমন্ত্ৰীয়ে জনায়। BTAD 4 জিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ BTRৰ চিফ প্ৰমোদ বড়োই কাম কৰি যাব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকি BTRৰ চিফ প্ৰমোদ বড়োৱে BTR 4খন জিলাত দিব্যাংগসকলক সহায় কৰিব বুলি মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বড়োভূমিত পদাৰ্পণ কৰাত তেওঁলোক যথেষ্ট পৰিমাণে উৎসাহিত হৈ পৰিছে বুলি মন্তব্য আগবঢ়াইছে। বাক্সাৰ পৰা অঞ্জয় বসুমতাৰী ৰিপৰ্ট, অৰুণোদয় অসম।